উন্নয়ন বা প্ৰকল্প সকলোকে লাগে, কিন্তু এইবোৰ পৰিৱেশ বা জলবায়ুৰ সৈতে সামঞ্জস্য ৰাখি কৰা হয়নে? যদি নহয়, আপোনালোকে চকুৰ আগতে দেখা পাইছে প্ৰকৃতিৰ তাণ্ডৱ লীলা, ৰুদ্ৰ মূৰ্তি। বহনক্ষম উন্নয়ন নকৰাৰ পৰিণতিত নদীয়ে গতিপথ সলাব পাৰে, ভূগৰ্ভৰ তলৰ পানী শুকাই যাব পাৰে আৰু কত যে কি ঘটনা। যধে মধে উন্নয়ন কৰাৰ পৰিণাম নিশ্চয়কৈ ভয়াৱহ। এইবোৰ কথা পাছলৈ পাতিম। আজি অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুদিনীয়া ভ্ৰমণৰ সময়ত গুৱাহাটীত দুটা বৃহৎ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক নদী টাৰ্মিনেল, গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী নদীৰ পাৰৰ প্ৰকল্পৰ যি সতী ৰাধিকা শান্তি উদ্যান উদ্বোধন কৰাৰ লগতে মৰিগাঁও জিলাৰ জাগিৰোডত অৰ্ধ পৰিবাহী অৰ্থাৎ ছেমি কণ্ডাক্টৰ উদ্যোগস্থলীও পৰিদৰ্শন কৰে। শনিবাৰে সীতাৰমণে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আৰু গুৱাহাটীয়ে গেটৱে ঘাট উন্মোচন কৰিবলৈ সাজু হোৱাৰ লগে লগে নদীৰ পাৰৰ সংযোগৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ এটা আকৰ্ষণীয় নদী টাৰ্মিনেল, মসৃণ যাত্ৰা আৰু পৰ্যটন বৃদ্ধিৰ প্ৰতিশ্ৰুতি আনিছে। কিন্তু এই প্ৰত্যাশাৰ মাজতে উদ্বেগৰ প্ৰশ্ন এটাও নীৰৱে দুলনি দি গৈছে। স্থানীয় লোক, ফেৰী চালক আৰু নাৱৰীয়াসকলে আশংকা কৰিছে যে নতুন নিৰ্মাণে নদীৰ পাৰৰ মাটিৰ খহনীয়াত নীৰৱে ইন্ধন যোগাব পাৰে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনস্থ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ নেতৃত্বত গেটৱে ঘাটে যাত্ৰী আৰু মাল পৰিবহণ উভয়ৰে বাবে অত্যাধুনিক সা সুবিধাৰ প্ৰতিশ্ৰুতি দিছে। আধুনিক আন্তঃগাঁথনিৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে। টাৰ্মিনেলত বিশাল অপেক্ষাৰ স্থান, উন্নত ডকিং ছিষ্টেম আৰু উন্নত সুৰক্ষা প্ৰট'কলসমূহৰ বৈশিষ্ট্য আছে। নদী পৰিবহণৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিকল্পিত ইয়াৰ লক্ষ্য ব্ৰহ্মপুত্ৰৰ কাষৰ বিভিন্ন গন্তব্যস্থানলৈ সহজে প্ৰৱেশ কৰাৰ লগতে পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। কিন্তু সম্ভাৱনা থকাৰ পিছতো ইয়াৰ পৰিৱেশ প্ৰভাৱক লৈ উদ্বেগ আছে। স্থানীয় লোক, ফেৰী চালক, নাৱৰীয়াই অভিযোগ কৰিছিল যে নিৰ্মাণৰ ফলত নদীৰ পাৰত খহনীয়া তীব্ৰতৰ হৈ পৰিছে আৰু দৈনিক নদীখন অতিক্ৰম কৰা প্ৰবীণ নাৱৰীয়াসকলে নতুনকৈ নিৰ্মাণ কৰা ঘাটটোৰ সমীপৰ প্ৰবাহ আৰু পলসৰ ধৰণত পৰিৱৰ্তন হোৱাৰ কথাও জানিবলৈ দিছিল। টাৰ্মিনেল মানে এইটো ইমান দূৰ গৈছে যদিও মানে সেনেকুৱা আৰু সেই পানীখনো মানে এনেকুৱা ঠেলা মাছে তাত ভাঙি গৈছে। প্ৰতিটো বাৰিষাত নৈপৰীয়াৰ ভূমি সংকুচিত হৈ পৰে, কিন্তু এইবাৰ নতুন ঘাটৰ সমীপত খহনীয়া অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰী বিশেষজ্ঞৰ মতে খহনীয়াক টাৰ্মিনেলৰ নিৰ্মাণৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰিব নোৱাৰি। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দৰে গতিশীল ব্যৱস্থাত নদীৰ পাৰৰ খহনীয়া এক জটিল পৰিঘটনা বুলি তেওঁলোকে ক'ব খোজে আৰু গেটৱে ঘাট উদ্বোধনৰ বাবে সাজু হোৱাৰ সময়ত ই প্ৰগতিৰ প্ৰতীক আৰু প্ৰকৃতিৰ সূক্ষ্ম ভাৰসাম্যৰ সামাৰক হিচাপে থিয় দিছে আৰু ব্ৰহ্মপুত্ৰৰ অশান্ত পাৰত বাস কৰা জনসাধাৰণৰ বাবে ভৱিষ্যত এতিয়া কেৱল উন্নত সংযোগৰ ওপৰতে নহয়, উন্নয়নৰ সৈতে হাতে হাত ধৰি আগবাঢ়িব পাৰেনে তাৰ ওপৰতো নিৰ্ভৰশীল। এই উন্নয়ন প্ৰকল্পটোৰ উদ্দেশ্যে উজান বজাৰ অঞ্চলত প্ৰায় 40ডাল পূৰ্ণবয়স্ক গছ কাটি পেলোৱাৰ ফলত স্থানীয় বাসিন্দা আৰু পৰিৱেশবিদসকলৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল, যিয়ে স্থানীয় পৰিৱেশ তন্ত্ৰত ক্ষতিকাৰক প্ৰভাৱ পেলোৱা আৰু বায়ু প্ৰদূষণ বৃদ্ধিৰ সতৰ্কবাণী দিছিল আৰু ক্ষতিপূৰণমূলক বনানীকৰণৰ কাম কৰা হ'ব বুলি বিষয়াসকলে উল্লেখ কৰিছিল আৰু উদ্বেগ প্ৰকাশ কৰা হৈছিল যে প্ৰকল্পটোৱে সেউজীয়া আৰু প্ৰাকৃতিক বাসস্থান বৃদ্ধিৰ পৰিৱৰ্তে কংক্ৰিটৰ গঠনত অধিক গুৰুত্ব আৰোপ কৰে। সমালোচকসকলে যুক্তি আগবঢ়ায় যে প্ৰকল্পটোৱে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ প্ৰদূষণৰ মূল কাৰণসমূহ যেনে চহৰখন আৰু ইয়াৰ
উপনৈসমূহৰ পৰা ভৰলু নদীৰ দৰে মানে প্ৰত্যক্ষভাৱে অপৰিশোধিত নলা নৰ্দমা আৰু কঠিন আৱৰ্জনাসমূহ মূল নদীলৈ নিক্ষেপ কৰাত ব্যৰ্থ হোৱাৰ বিপৰীতে জকমকীয়া উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে নদীৰ পাৰ আৰু নিৰ্মাণৰ পৰিৱৰ্তনে নদীখনৰ প্ৰাকৃতিক প্ৰবাহত প্ৰভাৱ পেলাব পাৰে আৰু নিম্নভূমি অঞ্চলত নগৰীয়া বানপানীৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। বিশেষকৈ যদিহে প্ৰাকৃতিক নিষ্কাশন নলা আৰু জলাশয়সমূহ বেদখল বা বন্ধ হৈ থাকে তেন্তে উদ্বেগ বাঢ়িবই। নদীখনৰ পাৰসমূহ সংকোচন কৰি অনাৰ ফলত মানে নদীখনেই ঠেক হৈ পৰে, যাৰ ফলত নদীৰ যি পানী সেই পানীৰ গতিপথত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু ভৰ বাৰিষা পানীৰ সোঁতে বৃদ্ধি পাই পাৰত যেতিয়া খুন্দিয়াব আৰু তেতিয়া সেই পাৰ ভাঙি পেলাই ৰুদ্ৰমূৰ্তি ধৰাৰ সম্ভাৱনা থাকে। এতিয়া বিশেষ অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে লাচিত ঘাটটো, কিন্তু কিছুদিন পূৰ্বলৈকে লাচিত ঘাটৰ অৱস্থা আছিল এয়া। উন্নয়নৰ নামত মাটিৰ ওখ ওখ ঢাপে হেৰাই পেলাব বিচৰা হৈছিল নেকি লাচিতৰ বীৰত্ব। জনস্বাস্থ্য, জীৱ জন্তুৰ লগতে জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা প্লাষ্টিক, ৰাসায়নিক পদাৰ্থৰে ভৰি পৰিছিল ব্ৰহ্মপুত্ৰৰ পাৰ। প্ৰতিমা বিসৰ্জনস্থলীত সিঁচৰিত হৈ পৰি আছিল প্ৰতিমাৰ অৱশিষ্ট অংশ। এক কথাত ক'বলৈ গ'লে শ্ৰদ্ধা ভক্তিৰে পূজা অৰ্চনা কৰা দেৱীৰ প্ৰতিমাসমূহ আৱৰ্জনাৰ ৰূপত পৰি আছিল সেই ব্ৰহ্মপুত্ৰৰ পাৰতে। প্ৰতিমা বিসৰ্জনৰ সময়ত নদীত পৰি যোৱা প্লাষ্টিক, থাৰ্মকল, ৰাসায়নিক পদাৰ্থসমূহ পানীৰ সোঁতত উটি ভাহি থকা পৰিলক্ষিত হৈছে আৰু বিভিন্ন চৰকাৰী সংস্থাৰ মাজত সমন্বিত প্ৰচেষ্টাৰ অভাৱৰ বাবে নদীখনৰ পৰিৱেশ আৰু সামাজিক প্ৰত্যাহ্বানসমূহ সামগ্ৰিকভাৱে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ পাইছিল আৰু সামগ্ৰিকভাৱে ইয়াৰ নেতিবাচক প্ৰভাৱ বহুলাংশে এই সমালোচনাৰ পৰাই উদ্ভৱ হৈছে যে এই প্ৰকল্পটো হৈছে এক সৌন্দৰ্য বৰ্ধনৰ অংশ, যিয়ে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি চহৰখনে সন্মুখীন হোৱা গভীৰ পৰিৱেশ আৰু সামাজিক সমস্যাসমূহক উপেক্ষা কৰিব পাৰে। আৰু আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পটো উদ্বোধন কৰি হয়তো মহানগৰীখনৰ সৌন্দৰ্য বৰ্ধনৰ দিশত এক নতুন মাত্ৰা প্ৰদানৰ কথা ঘোষণা কৰিব, কিন্তু তাৰ মাজতো পৰিৱেশগত প্ৰভাৱৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহে উত্তৰ বিচাৰি অপেক্ষা কৰি ৰ'ব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।